নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বাকী ৰাইজ থাম্বনেইলত দেখি চাগে ধৰিব পাৰিছেই আজি কি ভিডিঅ' মই বনাম। তো বাকী চাই থাকক কি ভিডিঅ' বনাওঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে বাকী ৰাইজ কথাটো হ'ল এনেকুৱা, আজি মানে মোৰ বেষ্ট ফ্ৰেণ্ড নিশিতাৰ বাৰ্থডে। তো নিশিতা হৈছে এইজনী। তো এই নিশিতাৰ আজি বাৰ্থডে। তো বাৰ্থডেত তাইক মই তেখেতৰ ঘৰলৈ নাযাওঁ বুলি কৈছিলোঁ, মই বোলো বেলেগ এটাত আছোঁ বুলি কৈছিলোঁ, কিন্তু হ'লেও তাক আজি মানে ছাৰপ্ৰাইজ দিম। তো সেইকাৰণে পূৰা কেক চেক লৈ আহিছোঁ। আৰু নিশিতা ককায়েকো মোৰ লগত আহিছে, সি এতিয়া মাংস কিনিবলৈ গৈছে। তো বাকী চাই থাকক আৰু ব্লগটো কেনেকুৱা হয়। তো এতিয়া আমাৰ ইয়াৰ বৰদলৈ ব্ৰইলাৰ কিনি আনিছে। তাৰপিছতে আমি দুইটাও গেলা ৰাস্তাটোৰ মাজেদি আহি আছোঁ। ৰাস্তাটো মানে সিহঁতৰ অত্যন্ত বেয়া, পূৰা বোকা হৈ যায় বৰষুণ দিলে। তো ৰাস্তাৰ মাজেদি আহি আছোঁ আৰু ৰাতিলৈ এইটো মাল দেখিছে ব্ৰইলাৰ। তো বাকী কেক চেকো লৈ আহিছোঁ, বাকী চাই থাকক আৰু। তো ফাইনেলি আহি পানি আমি এতিয়া নিশিতাৰ ঘৰ পালোহি। তো বিন্দাছ কেক চেক ৰেডি কৰি থৈছোঁ। তাই গৈছে দোকানলৈ। তো অহাৰ পিছতে কেক কটন অনুষ্ঠানটো হ'ব। আৰু আটাইতকৈ ভাল কথাটো হ'ল কি, এতিয়ালৈকে তাই মানে গমেই নাপায়। বাকী অহাৰ পাছত তাই ৰিয়েকশ্যনটো চাম কেনেকুৱা হয়, বাকী চাই থাকক আৰু। হেপী বাৰ্থডে টু ইউ। একদম অৱস্থা কাঢ়িলৈ গৈছে। তো পূৰা ভাবিছিলোঁ অকলে আহিব, কিন্তু পূৰা কেঁচুৱা চেঁচুৱা লগত লৈ আহিলে, সেইকাৰণে অকণমান বাচি গ'ল বাৰু। বাকী চাই থাকক আৰু। তো এতিয়া পূৰা কেক কটন অনুষ্ঠান হ'ব। বাৰ্থডে গালৰ অৱস্থা দেখিছে এয়া। 2000 years later. Happy birthday to you. Happy birthday. তো দিনৰ কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে বুলি ঘোষণা কৰা হ'ল, যদিও ৰাতিলৈ কিবা কিবি হ'ব। তো চেম্পুল এটা মই দেখুৱাই দিছোঁ, এইটো দেখিছে। তো ৰাতিলৈ পূৰা এইটো চলিব। তো বাকী চাই থাকক আৰু। তো অৱশেষত কেক চেক কটা কাৰ্যসূচী হৈ গ'ল। বহুত দিনৰ পৰা আমাৰ বৰদলৈ মই প্লেনিংটো আছিলে। তো প্লেনিংটো মানে আজি ছাকচেছ হৈছেগৈ আৰু, সফল হৈছেগৈ। তো কেনেকুৱা লাগিছে? মজা লাগিছে ন? তো বাকী আজি ৰাতিলৈও কিবা কিবি হ'ব খানা চানাটো, তাকো দেখুৱাম। বাকী চাই থাকক আৰু। তো বাকী চাহ তাহ দিছেহি এয়া, সেইটো পাৰ্লিজি লাল চাহ। চাহ তাহ খালোঁ। চাহ তাহ খাই লৈ এতিয়া মই খৰি ফালিবলৈ লৈছোঁ। মানে ৰাতিলৈ খানাটো খাব লাগিবতো। তো খৰি কেইডালমান ফালি দিছোঁ আৰু। বৰদলৈ ফালোঁ বুলি কৈছিলে, তাৰপিছতে মই এনেই আছিলোঁ বোলো দিয়া মই ফালি দিওঁ। তো বাকী খৰি চৰি ফালা হৈ গৈছে। আৰু এইপিনে আমাৰ বৰদলৈ পূৰা মাংস কাটি আছে, পূৰা মাংস কৰ্তন অনুষ্ঠান। বৰদলৈক কৈছোঁ যে নখকেইটা আৰু ঠোঁটটো বাহিৰে বাকী চব কাটি দিয়া, যিমান পাৰি মুঠতে মাংস উলিওৱা। আৰু ব্ৰইলাৰৰ দাম এতিয়া যিহে হৈছে,
বাকী উপায় নাই আৰু তো বাকী আমি ব্ৰইলাৰ কাটি মেলি বাচি কুচি কেৰাহীত দি দিলোঁ তো কেৰাহীটো ব্ৰইলাৰ সিজি আছে জুইতে বনাইছোঁ গেছ চেছ এইবোৰ চিষ্টেমেই নাই জুইয়ে মেইন পূৰা বনাই আছে আমাৰ বৰদলৈ এই ভালকৈ লৰাই দিয়ে ভালকৈ তো বাকী চাই থাকক আৰু কি বনাইছে এই ৰঙালাও এয়া আৰু এয়া ভাত পূৰা উতলিছে আৰু আচলতে গেছ চেছত বনোৱাতকৈ এনেকৈ জুইত বনাই খোৱা মজাটোৱে বেলেগ আৰু সেইটো মুঠতে মেইন আৰু বাকী চাই থাকক আৰু এয়া পচলা জ্বলা ভাজি হ'ব বাকী ৰাইজে বিলাবলৈ লাগি গ'ল তো বাকী আমি খাওঁ আপোনালোকে চাই থাকক আৰু তো আজিৰ ভিডিঅ'টো আছিলে ইমানেই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব যদি কিবা বেয়া পাইছে মোক কমেণ্টত জনাব প্লাছ শ্বেয়াৰ কৰি দিব তো বাকী আজিলৈ বাই বাই